নমস্কাৰ। এই বাদ্যটি ডগৰ টম্বৰু ডম্বৰু নামৰ এই বাদ্যটি মই 30 বছৰৰ পিছত আজি ঘৰলৈ আনিছোঁ, কিনি আনিছোঁ। দেৱবাদ্য আগতে বজাইছিলোঁ 30 বছৰ আগতে। এইবোৰ তাৰমানে বহুত আঁতৰত আছিলোঁ মই, তেনেকুৱা সংগও নাছিল, মোৰ সংগী নাছিল। এতিয়া মই নিজকে সংগী কৰিবৰ কাৰণে এইবোৰ মই কিনিছোঁ ঘৰত। এইটো এতিয়া মই আপোনালোকৰ আগত অলপ বজাই শুনাম, ইমান মনত আছে মোৰ। তাৰপিছত এইটো হ'ল হাত জিঞ্জিৰি। এইটো মই নিজে বনাই লৈছোঁ। বজাৰত কিনিবলৈ এইটো দিগদাৰ হয় অলপ, নিজৰ হাতৰ জোখৰ বস্তু এইটো। তাৰপিছত আৰু এইটো পায়েল চায়েলবোৰ পোৱা যায়, এইটো নিজে বনাই ল'ব লাগে। আমি আগতে নিজে বনাই লৈছিলোঁ, সেইটো কাৰণে এইটো নিজে বনাই লৈছোঁ। আজি মই বনাইছোঁ এইটো। তাৰপিছত এতিয়া এই গোটেইখিনিকে মই সংযোজন কৰি এই বাদ্যটিৰ লগত আৰু হাত জিঞ্জিৰিৰ লগত লোকগীত অকণমান গাবলৈ চেষ্টা কৰিছোঁ। আৰু ভাল নহ'ব ইমান, তথাপি চেষ্টা এটা কৰিছোঁ। সোণৰ বাহিনা লাগে, ৰূপৰ বাহিনা লাগে, মোহন বাহিনা লাগে হে জখুৱা মাই চোৰ বুলি বান্ধিলি হে জখুৱা মাই চোৰ বুলি বান্ধিলি সোণৰ বাহিনা লাগে, ৰূপৰ বাহিনা লাগে, মোহন বাহিনা লাগে হে জখুৱা মাই চোৰ বুলি বান্ধিলি হে জখুৱা মাই চোৰ বুলি বান্ধিলি এনেকুৱা আৰু এইখিনিয়ে। এনেকৈ চেষ্টা এটা কৰিছোঁ, মানে ইয়াতকৈ ভাল নহ'ব, আশা কৰি লাভ নাই।